আপোনালোকেতো মোৰ ভিডিঅ'বোৰ দেখিছেকে যেনেকৈ মই ঘৰতে জিম বনাম বুলি কৈছিলোঁ, কিন্তু মোৰ তাত উপলব্ধ বাজেট নথকাত মই সেই ইকুইপমেণ্টকেইটা আনিব পৰা নাছিলোঁ। তো যিখিনি কাম মই বাজেট ফ্ৰী হৈ ঘৰতে বনাব পাৰোঁ সেই কামবোৰ মই কৰিব ধৰিলোঁ। নমস্কাৰ, মই নীতিশ দাস, আশা কৰোঁ সকলোৱে ভালে আছে। মই আহিছোঁ এটা নতুন ব্লগ লৈ। আজি মই কলেজ নগ'লোঁ, তাৰ কাৰণে ভাবিলোঁ আধা আধুৰা কামটো শেষ কৰোঁ। যিমানখিনি জেং জাবৰ আছিল মই গোটেইবোৰ ধৰি চাফা কৰি দিলোঁ। কেইমাহমান আগত মই ফুল কেইজোপা ৰুইছিলোঁ, এতিয়া বহুত ডাঙৰ হৈ গৈছে। মই ভাবাই নাছিলোঁ ইমান সোনকালে ডাঙৰ হ'ব। এতিয়া এই ফুল কেইজোপা জেলজোপ হৈ আছিল, তাৰ কাৰণে মই ৰছী এডাল আনি ফুল কেইজোপা বান্ধি থৈ দিলোঁ। য'ত পুলাপ বাৰ এটা বনোৱা হৈছিল সেই জেগাখিনি মই একদম ক্লিয়াৰলি চাফা কৰি দিলোঁ। 7 দিনমান পাছত আৰু সেই একে হ'ব, তথাপিও যিখিনি চাফা কৰিব পাৰোঁ চাফা কৰি দিলোঁ। এতিয়া এই জাবৰবিলাক মই এটা জেগাত থুম কৰি যেতিয়া শুকাব তেতিয়া জুই লগাই দিম। এতিয়া বাছিল পুলাপ বাৰ, মানে এটা সময়ত ঠিকে আছিল কিন্তু লাহে লাহে নামি গৈছে। তো এতিয়া এই পুলাপ বাৰটো মই ঠিক কৰি আছোঁ। তো পুলাপ বাৰটা ঠিক কৰা হ'ল। আজিৰ ভিডিঅ'টো এইখিনিয়ে, আৰু নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।